গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয়ৰ নপুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ একতা সভাই প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিলে খুমটাই বানাক্ৰান্ত ৰাজ্যৰ মাজত যি সময়ত যুৱ সমাজৰ মাজত উশৃংখলতাই দেখা দিছে তেনে সময়ত কেইজনমান যুৱকে দেখুৱালে মহানুভৱতাৰ পৰিচয় সমগ্ৰ অসমৰ লগতে খুমটাই ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও বানপানীৰ কবলত পৰিছিল এই বান বিধ্বস্ত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিল গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয়ৰ নপুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ একতা সভা ছাত্ৰ-ছাত্ৰীসকলে খুমটাইৰ কানফলা আৰু সিঙাবিল গাঁৱৰ প্ৰায় 100টা পৰিয়াললৈ খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী শিশু খাদ্যৰ লগতে বিভিন্ন প্ৰয়োজনীয় সা-সামগ্ৰী আগবঢ়ায় মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বানাক্ৰান্তসকলক সহায় কৰাত যথেষ্ট আনন্দিত হৈছে বানাক্ৰান্তসকল উল্লেখযোগ্য যে যি সময়ত ৰাজ্যৰ যুৱ সমাজৰ মাজত উশৃংখলতাই দেখা দিছে তেনে সময়ত এই সকল ছাত্ৰ প্ৰতিনিধিৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে গোলাঘাট দেবৰাজ মহাবিদ্যালয়ৰ লগতে সমগ্ৰ গোলাঘাট জিলাৰ যি ছাত্ৰ সমাজ এই ছাত্ৰ সমাজ আজি আমি আগবাঢ়ি আহিছোঁ আমাৰ বানপীড়িতসকলৰ কাষলৈ বাদুলিপাৰা অঞ্চলৰ বানপীড়িতসকলৰ কাষলৈ যিহেতু আমি সকলোৱে জানো বৰ্তমান সময়ত বানে যি বিধ্বংসী ৰূপ লৈ আছে আমাৰ অসমত আৰু সেই বানে যিহেতু আমাৰ মানুহৰ লগতে বন্যপ্ৰাণীও যি ক্ষতিসাধন কৰিছে তাৰ বাবে আমি বিশেষকৈ মানুহৰ যি ক্ষতিসাধন কৰিছে তাৰ বাবে আমি তেওঁলোকক কিছু সকাহ দিবলৈ আমাৰ ছাত্ৰ সমাজৰ ফালৰ পৰা গোলাঘাট জিলাৰ ছাত্ৰ সমাজৰ লগতে দেবৰাজ মহাবিদ্যালয়ৰ নপুৰণি ছাত্ৰ সমাজ আৰু ছাত্ৰ একতা সভাই যৌথ প্ৰচেষ্টাত আমি আগবাঢ়ি আহিছোঁ আজি আপোনাৰ বাদুলিপাৰা অঞ্চলৰ বানপীড়িত লোকৰ কাষলৈ আৰু তেওঁলোকক আমি সাধ্যানুসাৰে যিমান পাৰোঁ আমি তেওঁলোকক খাদ্যবস্তু যোগান দিবলৈ চেষ্টা কৰিছোঁ তাৰোপৰি আমি তেওঁলোকৰ দুখ দুৰ্দশা যেতিয়া আমি সোমাই আহিছিলোঁ তেতিয়া আমি অতিকৈ দুখ লগা অৱস্থাত আছিল গতিকে আমি চৰকাৰক এটা বিনম্ৰ অনুৰোধ যাতে কোনো ধৰণৰ ৰাজনীতি নকৰি বা কোনো ধৰণৰ ৰাজনৈতিক মেৰ পাছত তেওঁলোকক নোসোমাই বানপীড়িতসকলক নোসোমাই তেওঁলোকৰ যাতে এটা উচিত পদক্ষেপ লৈ তেওঁলোকক যাতে এই বানপীড়িত লোকসকলক উদ্ধাৰ কৰে তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ খুমটাইৰ পৰা পাৰ্থপ্ৰতিম গোহাঁই ৰিপৰ্ট অসম ভিউ।